নমস্কাৰ মই জ্যোতিবুৰে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটা খুব সুন্দৰ ভিডিঅ' আপোনালোকে চাই কেনে পাই জনাব। আজি এয়া লগাবলৈ লৈছোঁ মই তাত ৰাতিপুৱাই শুই উঠি 5টা বজাতে উঠিছোঁ। উঠি একদম ববিন ল'লোঁ। যোৱাকালি লৈছিলোঁ 8টামান লৈছিলোঁ, কিন্তু আৰু 3-4টামান ল'বলৈ থাকি গ'ল। আৰু সেইকেইটা ৰাতিপুৱা 5টা বজাতে এয়া উঠি লৈ আছোঁ। এতিয়া 2টামান লৈ হ'ল। এতিয়া ৰাতিপুৱা 6:30 হৈছে। তাৰপিছতে এয়া 10টা বজাত ববিনখিনি এনেদৰে পুতি পিনি এয়া মই বাতি কৰিবলৈ লৈছোঁ। তাত মানে দেৰি হৈ গ'লগৈ ববিন লৈ থাকোঁতে। আগদিনাখনি আবেলি 3টা বজাত সূতা আনি দিছে আৰু পাছদিনাখনি মই এয়া ৰাতিপুৱা 10টা বজাত খুটি পুতিছোঁ তাত লগাবৰ কাৰণে। আৰু এইফালে এয়া দেউতাহঁতে কৰি আছে কাম, মানে ৱালৰ কাম সিফালে চলি আছে আমাৰ। যিহেতু নাহৰলগুণৰ পৰা ঘৰলৈ আহিছোঁ, ল'ৰাৰ পৰীক্ষা শেষ হৈ, সেইকাৰণে ভাবিছোঁ ঘৰৰ কাম অলপো কৰাই লওঁ। এইপিনে আমাৰ ঘৰটো আধা বনোৱা হৈ আছে, গেটৰ কাম আধা হৈ আছে, ৱালৰ কাম আধা হৈ আছে, চব আধা হৈ আছে। সেইখিনি কামত মানুহ লগাই থৈছোঁ আৰু বহুত বেছি ব্যস্ত হৈ গৈছোঁ ঘৰলৈ আহি। সেইকাৰণে ভিডিঅ' আগৰ দৰে মই দিব নোৱাৰা হৈ গৈছোঁ। প্ৰথমতে আহিলে ল'ৰাৰ পৰীক্ষা, তাৰপিছতে আহিলে সৰু ল'ৰাৰ পৰীক্ষা। 2টা ল'ৰাৰ পৰীক্ষাৰ লগত লাগি থাকোঁতে 2 মাহ সেনেকৈ গুচি গ'ল। তাৰপিছতে পৰীক্ষা শেষ হোৱাৰ পাছত ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মিস্ত্ৰীৰ লগত লাগিছোঁ, ইটো কৰিছোঁ সিটো কৰিছোঁ। এইবিলাক কৰোঁতে একদম মানে পৰাই নাই ভিডিঅ' কৰিবলৈ। তাৰ ভিতৰতে ভাবিলোঁ এজুতি তাত লগাই লওঁ, ইনেও ব্যস্ত তিনেও ব্যস্ত। আৰু লোকে বৈ দিয়া কাপোৰখন বা দোকানৰ পৰা কিনি অনা কাপোৰখনতকৈ এনেদৰে মই নিজে লগাই পিন্ধি ভাল পাওঁ, কিন্তু সময় নাপাওঁ এইবোৰ কৰিবলৈ। সেইকাৰণে যেতিয়াই সময় পাওঁ গোটেই কামখিনি মূৰত মই নিজেই জাপি লওঁ। মানে এইপিনে মিস্ত্ৰীক ভাত বনাই 3 বেলা 3 সাজি খুৱাব লাগে, আৰু এইপিনে তাৰ ভিতৰতে আলহী দুলহী থাকে। তাৰ ভিতৰতে আকৌ তাঁতখনো লগাই লৈছোঁ। মই কম বস্তুনে বাৰু, তথাপিতো শাহুমাই কিন্তু মোক বহুতখিনি হেল্প কৰে এই ক্ষেত্ৰত। মই অকলে একো কৰিব নোৱাৰিলোহেঁতেন ইমানখিনি কাম চম্ভালিব। মায়ে বহুতখিনি সহায় কৰি দিয়ে। এয়া মায়ে মই দুইজনে বাতি কৰি আছোঁ। বাকী ইয়াৰ পিছতো ধেৰ কাম থাকে, ৰাজ ভৰোৱা, তাঁত চলোৱা, মূৰ পাৰ কৰা, এইবিলাক। কিন্তু মই দুপৰীয়া সময়ত ভাত বনাবলৈ গুচি যাবলগীয়া হ'ল। সেইকাৰণে বাকীখিনি কাম মায়ে কৰিলে। মই আৰু ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ। তাৰপিছতে ইটি-সিটিকৈ আলহী আহিলে। আলহী মানে বেলেগৰ নহয়, ওচৰৰে। তেওঁলোককো চাহ তামোল এখন খুৱাব লাগে। আমাৰ গাঁৱত আৰু আলহী ওচৰৰ 2-এজন আহিলেও তামোল দিয়া, চাহ দিয়া, এইখিনি কাম কৰিবলগীয়া হয়েই। তাৰপিছতে আৰু কেমেৰা কৰা ইমান নহ'ল। সেইখিনি মই দেখুৱাবলৈ ইচ্ছা আছিলে যদিও মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এইখিনি ল'ৰাটোৱে অকণমান কৰিলে, এইখিনিকে আপোনালোকক দেখুৱালোঁ। কেনে পালে ভিডিঅ'টো চাই জনাব। বহুত দিন ভিডিঅ' দিব পৰা নাই, আপোনালোকে মোক পাহৰিলে যদিও নাপাহৰিব কিন্তু দেই। মাজে মাজে আহি থাকিম এনেদৰে। ভাবি আছোঁ ডেইলি ব্লগ দিম। আপোনালোকে যদি বিচাৰে মই ডেইলি দিবলৈ চেষ্টা কৰিম। যদি নিবিচাৰে নিদিওঁ আৰু, ভিউজ যদি নাপাওঁ দিনো কি কৰিম ন। গতিকে ইমানখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোক ভালে থাকক, সুস্থ হৈ থাকক। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ দেই। বাই।